exclusive you've never seen. The greatest the world has ever revered. I'd like to introduce myself. গাইজ কি খবৰ নিশ্চয় আপোনালোকৰ ভালে আছে আজি গৈ আছোঁ টিপাংলে বলক দেখামগৈ আৰু ভিডিঅ' সেইটো মোৰ প্ৰথম ভিডিঅ' বনাইছোঁ পোৱা নাই এবাৰ প্ৰথম আহিছোঁ বুলিয়ে যাওঁতে তো ভাবিলোঁ গৈ আহোঁ ইমান দূৰ আহিছিলোঁ সেইখন কিনো আৰু সেইকাৰণে ইয়াৰ দাদাহঁতক কেইজনমানক লগ পাই দিলোঁ আৰু যাওঁ আৰু গৈ আছোঁ পিছফালে আছে দাদা কেইজন বলক তাত গৈ লগ পাম তেনেকুৱাকৈ আপোনালোকক চাব এইটো মোৰ প্ৰথম ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু অলপ ছাপোৰ্ট কৰিব আৰু গাইছ আহি ইয়াত পাই গ'লোঁ ফিউল অফ কৰি লওক দাদাজনে গাইছ ফিউল অফ কৰি ল'লোঁ তো ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া আৰু বেছি দূৰ নাই আৰু পামগৈ বলক লগ পাই আছোঁ অতি সোনকালে টিপাং ইমান ধুনীয়া তো লগৰ কেইজন নাই বেলেগ এটা ৰাস্তাত সোমাই দিলে কাম আছিলে তো আমাৰ ফিউল আপ কৰিবলৈ আছিলে কাৰণে আমি ইফালে আহি গ'লোঁ আৰু তো আমি হেলমেট পিন্ধা নাই হেলমেট নাই হ'লে এটাই আছিলে তো লগৰটোৱে কৈছে ময়ো নিপিন্ধো আৰু তো আপোনালোকে ক'ৰবাত বাইকত যাওঁতে হেলমেট পিন্ধি ল'ব আমাৰ নিচিনা ভুল কেতিয়াও নকৰিব আমি হ'লেও স্পীড যোৱা নাই সেইটো আৰামত আছোঁ বেছি দূৰ নহয় মানে তাৰ পৰা এনেকৈ গৈ আছোঁ এডোখৰ ৱেইট কৰি আছোঁ দাদা কেইজনলৈ আহিলে যামেই আৰু তো গাইজ ফাইনেলি পাই গ'লোঁ টিপাং চাওক তো ওপৰলৈ যাম এতিয়া কেনেকুৱা হয় নিজে গম পোৱা নাই এইফালে আছে দোকান কেইখনমান বতাহ আহি গৈছে গাইজ দেখিছে ন ধুমুহা এইকেইদিন কি হৈছে যে পূৰা ধুমুহাই দি আছে দেখিছে তো লগৰ পানী বটল লৈ লৈছে আৰু ক'ত পিয়াহ লাগি যাবতো উঠোতে দেখিছে ন গাইজ ভিউটো চাওক কেনেকুৱা তো আহি আছে পিছফালে ভাল লোক কেনেকুৱা লাগিছে গাইছ মজা আজি ফাইনেলি গাইছ সপোনটো পূৰা হৈ গ'ল ফুৰি লাগিছে নে কিমান দিনৰ বনাই ফাইনেলি আজি আহিছোঁ মানে ভাবি আছিলোঁ ইয়াত মানে বৌঘৰ আছে দুলীয়াজনত তো আহিলোঁ কালি গোলাঘাটৰ পৰা ফাইনেলি তো ইয়াত আহি গ'লোঁ আজি নিজৰ বাইক নাই তথাপিও লগৰ বাইকত তেল চেল ভৰাই হ'লেও আহিছোঁ আৰু আহিবই লাগিব ভিউটো কেনেকুৱা লাগিছে চাওক না গাইছ কি ক'ব অ' মা নামটো ওলাই আৰু ওচৰত নাই হ'লেও কি ক'ব পাগল হৈ গৈছোঁ ভিউ দেখি আভিতো শুৰুৱাত হে হা দাদাহঁতি কৈছে আৰু ভৰি চৰি বিষ হৈ গৈছে এইকণ কি হ'ব আৰু ডেকা ল'ৰা হয় যদি ইমান কণতে ভৰি বিষ হয় কেনেকুৱা হ'ব ইণ্টাৰ পুলিচ পাবি ঐ ইমান নদৌৰিলেও হ'ব দেখিছা চাওঁ মই অকণ দৌৰি চাওঁ আমি আকৌ দৌৰি চাওঁ খালি য'ত খাই নপৰিলে হৈছে আৰু
ভাই ক'ত উঠিব লাগিব চাওক আমাৰ নীলদা কি আছিলে ৰেণু বজাই কি নাজানো ন ভালকৈ তো ফাইনেলি গাইছ আহি ওপৰলৈ পাই গ'লোহি আৰু চাওক সেয়া ওলাই আছে নামঘৰটো নাজানো কি হয় সেই দাদাহঁতেও নাজানে বোলে পাহৰিলে মানে অলপ দূৰে হয় তো চাওক আছে মানুহি এবাৰ চাওক ভিউ চাওক টিপাম এইখনেই হ'ল ভিউ চাওক মা এইখন নদী চাওক মনে কৰা নাই হ'লে আপোনালোকে কেমেৰাত ভালকৈ গম নাপাব ইয়াৰ আহি চাব এবাৰ ফিল তেতিয়া গম পাব সেইখন কি নদী হে বহিডিং বোলে চাওক বহিডিং ফাইনেলি আজি কিমান দূৰলৈকে এইফালে আছে বাইক এজনমান মানে কিয় বলতা আৰু সেইকেইজনী মোৰ গাৰ্লফ্ৰেণ্ড কিজনী कुछ भी भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ ফাইনেলি পাই গ'লোঁ চাওক এইটো মা মন্দিৰ এইটোৱে হ'ল পান তো গাইছ বটলৰ পানীতে ভৰি হাত মুখ ধুই ল'লোঁ ভৰি হাত ধুই ওপৰতে চাকি তাকি পায় আপুনি ঘৰৰ পৰা নিনিলেও তাত পাব ওপৰত কিন্তু পানী লৈ যাব ভৰি হাত ধুবলৈ ওপৰত পানী নাপায় তো এনেকৈ ধূপ চাকি জ্বলালোঁ তিনিজনে তাৰপিছত গাইছ গৈ আছোঁ আৰু যাওঁগৈ মা মন্দিৰক বাই বাই কৰি মাক গৈ আছোঁ আৰু ভালে ভালে থাকিলে হয় আৰু এয়াই আছিলে আৰু টিপাং আজি ফাইনেলি সপোন পূৰ হৈ গ'ল আৰু মোৰ ইয়ালৈ অহা বহুত সপোন এটা আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব সেইটো মোৰ প্ৰথম ভিডিঅ' আছিলে আৰু ছাপোৰ্ট কৰিব অলপ শ্বেয়াৰ কৰিব যাতে মই অলপ ভিডিঅ'টো বনাবলৈ আগবাঢ়ি যাওঁ আপোনালোকৰ কমেণ্ট এটাই বহুত আগুৱাই যাবলৈ সাহস দিব তো গাইছ আজিলৈ বাই বাই আৰু অন্য এটা ভিডিঅ'ত লগ পাইছোঁ